কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আমাৰো খবৰ ভাল সো আজি ফাইনালি মানে কালি মোৰ ফাইনালি এক্সাম শেষ হ'ল আৰু এতিয়া মই ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ কাৰণে বনাই থাকিব পাৰিম সো আজি মই গৈ আছো মোৰ ফ্ৰেণ্ডছখিনিক লগ পাবলৈ আৰু আপোনালোককো চিনাকি কৰাই দিম সো ষ্টে টিউন আৰু আপোনালোকৰ হেফালে গৰম কেনেকুৱা পৰিছে জনাবা আমাৰ এফালে বহুত গৰম আৰু এফালে আমাৰ বেমাৰী হেল্ল মই বৈছে এক্স বেমাৰী আৰু এক্সামৰ কেইদিন মোৰো বেমাৰ আছিলে বাট এতিয়া মই অলপ ভাল পাইছো এতিয়া মানে ইভাগক ধৰিছে আৰু এয়া পোষ্ট বেমাৰী এয়া বেমাৰী হাই কৈ দিয়া হেল্ল হাই ঠিক আছে তাত গৈ আপোনালোকক লগ পাই আছো তাই ষ্টাইল কৰিছে মানে কলতে কৈছো যে ষ্টাইল কৰি নাহিবি তাই ষ্টাইল কৰি মই নাযাওঁ নাই কৰা নাই মই আহি পেলাই ভিডিঅ'টো সুধিছো মোক চাপৰি চাপৰি লাগিছে কি কৈছে তই মাছডাল নুখোলা মানে এতিয়া খাওঁ এতিয়া বল ভিতৰলৈ সোমাও নেকি ইয়াৰ মডেল দুজনী সোমাইছে দেই এতিয়া সৰগত ধান চালিছোঁ কি ক'বা মহন্ত কি কম ৰে চেনেল আৰু চাই থাকক আৰু হাই গাইজ আমি আহি পালোঁ ভিডিঅ' বেঙৰ ফটো আৰু চিনিটো চাগে পাইছে মেলাত পাইছিলোঁ আমি মেলাত বিচাৰি পাইছিলোঁ ছোৱালীজনী হেৰাই গৈছিলোঁ মেলে মেহি বিচৰে থে মেলে মেহি মিলে তাৰপিছতে সেয়াই আৰু আজি একচুৱেলি আমি চাইল্ডহুড ফ্ৰেণ্ডখিনি লগ হৈছোঁ কলেজ ফ্ৰেণ্ডছ নহয় আমি চাইল্ডহুড ফ্ৰেণ্ডছ 30 বাৰ্থডে ন 30 সুদূৰ যোৰহাটৰ আৰু এয়া গাঁৱে বাৰী মই মিডিল আছাম নগাঁৱৰ ক'ব পাৰি বেছি ক'ব পাৰি তোৰতো এক্সামো শেষ নমস্কাৰ সেইডালটো কৈছিলে কৈছে তহঁতৰ ঘৰলৈ গৈ আছোঁ বোলে ৰিল বনাবলৈ কেতিয়া যাবি দুইটা অঁ আমাৰ আৰু মানুহ আহিবলৈ বাকী আছে হা হা অঁ এই ল'লোঁ বাৰু মই আবেলিকৈ তুমি দিলে মই কৰি দিম আৰু এই মই এতিয়া বৰ্তমান বস্তুকেইটা কিনি পেলাই এই দীক্ষা মই চিয়ন্তন আকৌ ৰজত আকৌ নিলুম পাই ইনকাম চব লগ কৰিম দেই হা হা ক'তো নাযাওঁ এই জি ডি ওচৰৰ ৰেষ্টুৰেণ্ট এখন আছে ইয়ালৈ আহিছোঁ দীক্ষা আছে ঐ মাক এটা মাতি দিওঁ হেল্ল' আণ্টি বিশ্বাস নকৰিব অঁ আণ্টি কি খবৰ কৰি আছোঁ নিজকে এইটো হৈছে আজি মোৰ ফুল আউটফিট অকণমান ফটো ষ্টেশ্যন কৰি আছোঁ কাৰণ আমাৰ লগৰ আৰু এটা আহি পোৱাহি নাই তাকে আৰু আমি ৱেইট কৰি আছোঁ আৰু আপোনালোকৰ সেইফালে গৰম কেনেকুৱা পৰিছে জনাব দেই আমাৰ এইফালে সাংঘাতিক গৰম আমি আজি 1টা বজাত লগ কৰাৰ কথা এতিয়া আমি কেইটা বজাত লগ কৰিছোঁ 6টা বজাত চ' সেয়াই আৰু এই এনেকুৱাই তাই লৰি লৰি মুখখন বেকা হৈ গ'ল কি ফটো এই হৈছে প্ৰিয়ংকা মোৰ বেষ্ট ফ্ৰেণ্ড আৰু 18 বছৰৰ আমাৰ বন্ধুত্ব আজি আমি গোটেইখিনি লগ পাই বিৰাট ভাল লাগিলে আমি 4টাই আৰু লগ পোৱাৰ কথা আছিলে কিন্তু সিহঁত আহিব নোৱাৰিলে কিবা কাৰণত তথাপি আমি 4টাই লগ পাই খুব বেছি ভাল লাগিলে আৰু আমিকেইটা একচুৱেলি বেঞ্চমেট আছিলোঁ গতিকে সেই পুৰণা কথাবিলাক মনত পেলাই যেন আকৌ সেই পুৰণা দিনবিলাকলৈ ঘূৰি গৈছোঁ তেনেকুৱা নিচিনা লাগিছে আৰু হাঁহি দেখিটো চাগে গম পাইছেই আৰু এটা কথা একচুৱেলি ৰিয়েলাইজ কৰিলোঁ যে এতিয়া যিহেতু কলেজ লাইফ পালোহি ন যে
স্কুল লাইফৰ নিচিনা ট্ৰু ফ্ৰেণ্ডশ্বিপ আৰু ট্ৰু হেপিনেছ একচুৱেলি জীৱনত আৰু কেতিয়াও পোৱা নাযায়। গতিকে এই যোন এতিয়া স্কুলত পঢ়ি আছা এই দিনকেইটা খুব এনজয় কৰি লোৱা আৰু এই বন্ধুত্ববোৰ চেলিব্ৰেট কৰা। আমি ইমানেই কথা পতা হৈছে যে আমি ব্লগটো কণ্টিনিউ কৰিব পৰাই নাই আৰু আমাৰ বহুতো মেম্বাৰ নাহিলে মানে ধোকা দিলে। চ' আমি কেতিয়া আহিলোঁ আৰু একচুৱেলি আমি ট্ৰু ফ্ৰেণ্ড আমি কেইটাই হয় মানে আৰু এটা কথা বহুত দুখীয়া ৰাইজ সাহায্য থাকিলে মোৰ জিপে নম্বৰো দি দিম, সাহায্য কৰি দিম। আৰু আজি এই ব্লগটোতে মই দীক্ষাক শিকি ক'ব খুজিছোঁ, তাই আমাক এই ট্ৰিটো দিয়াৰ কাৰণে। বিয়াৰ ট্ৰি যেনেকে ৰেষ্টুৰেণ্টবিলাকত যে থাকে শুনিছ চেল্ফ চাৰ্ভিচ, মই তেনেকেতো চেল্ফ পেমেণ্ট। আচ্ছা গম পাইছ সেইটো চিষ্টেম বুজি পাইছ ন? বোলে ইউটিউব মানি পাই দি আছে দেই তাই। গতিকে মই যাতে তেনেকৈ ৰাইজ দিব পৰা হৈ যাওঁ, আপোনালোকে মোক তেনেকুৱা বনাই দিয়ক হয় নাই? আশীৰ্বাদ য়েছ। কিবা এটা কাম নহ'ব ছাবস্ক্ৰাইব লাগিব সেইটোৱে। আৰু মই ইমানো গেলা ভিডিঅ' নবনাওঁ আৰু হয়নে নহয়? মই মানুহে মোক ছাবস্ক্ৰাইব কি কৰিবি ক্লিকবেট বুলি থাম্বনেইলটো এনেকুৱা টাইপৰ দিবি যোনটো ভিডিঅ'ৰ লগত নিমিলে। এতিয়া দিয়া মোক কাজিয়া বুলি সেইখন দিবি মানে আকৌ ধৰ দে এইটো মই থাম্বনেইলৰ কাৰণে লৈ আছোঁ। আমি চুলি তুলি মেলি হেৰি হৈ যাওঁ নেকি? অ'কে আমাৰ আৰু আহিব বাকী আছে। আইটেম আহিব আৰু গাইজ এইখিনি আপোনালোকক শুনাব নোৱাৰোঁ, একচুৱেলি বহুত লাউড মিউজিক আছিলে। চ' আৰু এইখিনিত মানে বহুত জমনি হৈ গ'ল। মানে কি হ'ল, মোৰ কিবা এটা খোৱাৰ আগত মানে কৃষ্ণ কোৱাটো হেবিট আৰু ইহঁতে মানে মোক টিজ কৰি আছে, তই খাই আছোঁ চিকেন আৰু মুখেদি কৈছ কৃষ্ণ। সোমাই যায় নেকি আকৌ লৈ গ'ল বেলেগ এটা কাচুলা ভাল পায় তো তই যেন ছাপোৰ্ট কৰিবি হয় সেইটো ঠিকেই নকৰোঁ। ভিডিঅ'টো ভাল লাগক বা নলওক ছাবস্ক্ৰাইব কৰিব, যোনে যোনে নকৰে ঘৰত গৈ পিটিম। নগাঁৱৰ ল'ৰা হয় ল'ৰা হয় তই যোৰহাটৰ ল'ৰা বুলি কিবা এটা দম দে। যোৰহাটৰ পৰা লাগে কৰিব ছাবস্ক্ৰাইব কৰিব। এই দম নহয় দেই, আপোনালোকে মৰম দিব আমিও এয়া মৰমতে কৈছোঁ হয় নাই? দেখ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট পাৰিলে কৰিব নোৱাৰে তাই হ'ব মুঠতে ছাবস্ক্ৰাইব কৰিব সেইটোৱে। ইয়াতে হৈ গ'ল আমাৰ ইয়াতে খাই বৈ হৈ গ'ল। আমি আজি কিয় হাঁহি থাক বুজিছেনে? মই ব্লগ কৰিব পৰা নাই এইকেইটা খালি হাঁহি থাকে। হৈ গ'ল খাই বৈলৈ আমি ডান। বেছি টাইমটো নহ'ল বাৰু। নাই আমি 5টাতে আহিছিলোঁ। চ' ইয়াতে সেয়ে আৰু অলপ কথা বতৰা পাতিলোঁ, ইমান দিনৰ মূৰত লগ পালোঁ লগৰখিনি। কেইদিনমান পিছত আমাক দেখিব কাৰণ এতিয়া মানে চিৰন্তন কৈছিলোঁ যে যোৰহাটৰ সি একচুৱেলি শ্বিফ্ট হৈ আছে নগাঁৱলৈ। চ' তেতিয়াতো আমি লগ পায়ে থাকিম আৰু সেয়াই আৰু তেনেকৈ সৰু সুৰা প্লেন বনাই থাকিম আৰু এতিয়া যিহেতু মোৰো এক্সাম শেষ হ'ব 9 তাৰিখে। চ' তাৰ পাছতে আৰু আপোনালোকে আমাক দেখি থাকিব। চ' তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।